নমস্কাৰ, শিৱসাগৰৰ পৰা মই শ্ৰী নিজৰা গগৈ। কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ সকলোৰে পৰিচিত মুকিবুৰ ৰহমান ডাঙৰীয়াৰ সুন্দৰ এই প্ৰচেষ্টাক সঁচাকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। পোহৰ জোনাকীলৈ অভিনন্দন জ্ঞাপন কৰি মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। মোৰ কবিতাৰ শিৰোনাম জীৱন নাটৰ ভাৱৰীয়া। এখন পূৰ্ণাংগ নাট আমাৰ জীৱন বাটৰ। আখৰা চলাইছোঁ আমি, তুমি মই সকলো মিলি। নাজানো কাকো নাপাওঁ চিনি, বিশাল মঞ্চত সবে আছো জিনি। জাতি উপজাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতাৰ দোলেৰে বান্ধি একেটা মঞ্চতে সজাই তুলিছোঁ মিলি। মঞ্চত আমি উপবিষ্ট হ'লোঁ, ভাগে ভাগে সাজ সজ্জাৰ আৱৰণ ল'লোঁ। পৈণত অপৈণত বচনেৰে নাটখন মেলিলোঁ, লগে লগে নাটঘৰ মুকলি হ'ল। মইয়ে চুতীয়া মইয়ে বড়ো, মইয়ে কাৰ্বি মইয়ে গাৰো। ডিমাচা তিৱা ফাকেৱাল ৰাভা, সোণোৱাল কছাৰী মিচিং মেচ হাজং মিলি হ'লোঁ আমি সবেই অসমীয়া। এখন জীয়া নাটৰ আমি ভাৱৰীয়া, ৬৪ জাতিৰ ৬৪ মাত। চলি আছে দিন ৰাতি এখনিয়েই মাথো নাট। পাহাৰ ভৈয়াম একাকাৰ কৰি, হ্ৰদ সাগৰ নৈ জান জুৰি, সেউজ ধৰণীৰে মঞ্চ সজ্জিত কৰি। বজ্ৰ কণ্ঠ জয়ৰ নিনাদ, ভয়ত পেঁপুৱা লগা থৰহৰি কম্পমান নাট আখৰা। হৰ্ষ বিষাদ দম্ভ অহংকাৰ, জৰা জীৰ্ণ তৰু তৃণ। যুঁজি যুঁজিও নপৰো ভাগৰি, ভাবিবলৈ নাই কাৰোৱে আহৰি। আজি গৰ্বেৰে গৰ্বিত আমি নিজৰ ভাৱত, উঠে নাও বুৰে নাও সময়ৰ সোঁতত। আমি দুৰ্গম মঞ্চৰ একোজন জাগ্ৰত প্ৰহৰী। নায়ক অধিনায়ক খলনায়ক গৌণনায়ক মৌননায়ক, মুখ্য নায়ক বহুৱা নায়ক কাৰোৱেই নাই আজি আহৰি। নেতা পালি নেতাও বাদ পৰা নাই, সকলোকে লাগে ঠাই নাট আখৰাৰ। আহক ৰাইজ আজি সকলো আহক, মূকবধিৰ পৰা বৃকোদৰলৈকে। চলে বলে কিম্বা কৌশলে পূৰ্ণ কৰি যাওঁ আমাৰ আশা মনৰ জোখাৰে। ভাগে ভাগে চলিছে আজি পূৰ্ণ আখৰা, ভাগৰিও নাভাগৰা আমিয়েই বিশ্ব দৰবাৰত অভিনয় কৰা বিশ্ব ভাৱৰীয়া। জীৱন বাটৰ নাট তেনেই খন্তেকীয়া। ধন্যবাদ।